Welcome to back my YouTube channel. Himangshu blog লৈ আপোনালোকক সকলোকে আকবাৰ স্বাগতম জনাইছো। আজি আকৌ বহুত দিনৰ পিছত ভিডিওটো আৰম্ভ কৰিছো। আহক ভিডিওটো আজি উপভোগ কৰক। মই আজি কাম এটা আছে কাম কি আৰু ওচৰ দোকানখন কিবা মিঠাই চিঠাই দি আছো। আজি চিংৰা লাগে বুলি দোকানখনত। সেইকাৰণে প্ৰথমতে ভিডিওটো আৰম্ভ কৰাৰ আগতে মটৰখিনিকে বইল কৰি লওঁ বুলি ভাবিছো। তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছো। এফালে গেছত মই কুকাৰটো বহাই দিলোঁ আৰু কঠীয়াত ওচৰ বৰমাগৰাকী আৰু মায়ে কঠীয়া তুলি আছে। তেওঁলোকলৈ চাহ দিব লাগিব। ভুজিয়া বনাইছিলোঁ ঘৰতে। এতিয়া দেউতাক চাহ বনাই দি লওঁ, দি থৈ আহিবলৈ। মই গ'লোহেঁতেন আপোনালোকক দেখালোহেঁতেন। এতিয়া ঘৰত মানুহ নাই কাৰণে দেউতা যাব লগা হ'ল। দেউতাক চাহ দি পঠিয়ালোঁ। বতৰটো ইমান ধুনীয়া কৰিছিলে আজি, কিন্তু গৰমটোহে খাই দিলে। এনেকুৱা গৰম পৰিছে। ৰাতিপুৱাৰ পৰা এতিয়া ঠাণ্ডা পানী খাইছোঁ। ঠাণ্ডা পানী খাব লাগে, স্বাস্থ্যৰ কাৰণেও ভাল। গৰমত ঠাণ্ডা পানী বেছি খাব লাগে। ঘৰৰ চব মানুহ কামে গ'ল। মই আইতাই ঘৰত আছোঁ। মাহঁত কঠীয়া তুলিবলৈ গ'ল। চাহ দিবলৈ বনাই দিলোঁ। ভুজিয়া চাহ দি পঠিয়াইছোঁ দেউতাৰ হাতত। দেউতা চাহ দিব গৈছে। বহুত দিনৰ মূৰত ব্লগটো এনেকৈ বনালোঁ। লাজ লাগে এনেকৈ মানুহৰ আগত ভিডিঅ' কৰিবলৈ, কথা ক'বলৈ লাজ লাগে। সেইকাৰণে বনাম বুলিকৈ থাকি যায়। লাজতে বনাব পৰা নবনাওঁ সেয়ে মানুহে দেখিলে কিবা ক'ব নেকি, এনেকৈ কথা ক'বলৈও মানুহৰ আগত এনেকৈ লাজ লাগে। তেনেকৈ থাকি যায় ভিডিঅ' বনাবলৈ। আজি আৰম্ভ কৰিছোঁ। নাজানো কেনেকুৱা হয় ভিডিঅ'টো। চাই থাকক ভিডিঅ'টো আগলৈ আৰু কি কৰোঁ। গৰম কেনেকুৱা পাইছে আপোনালোকে জনাবচোন। আমাৰ ফালে তামাম গৰম পৰিছে দেই, থাকিব পৰা নাই। এইকেইটা কুকুৰা পোৱালি মই পুহিছোঁ বাৰু। প্ৰথমবাৰ কি হয় নাজানো আৰু। আমাৰ পেটলা ক'ত গৈছিলে কেলৈ গৈছিলে? তই মিঠুবলৈহে গৈছিলি। পেটলা খাই শকত হৈছে অকল। এখন ফুলনি আৰম্ভ কৰিছোঁ। এই ফুলটোৰ নাম নাজানো, কি হয় কোনোবাই জানে নেকি ক'বচোন। আৰু এটা কথা লক্ষ্য কৰিছোঁ, বেছিকৈ পানী পালেও ফুলটো মৰি থাকে, আকৌ বেছিকৈ ৰ'দত দিলেও ফুলটো মৰি থাকে। কি কাৰণে হৈছে জনাবচোন আপোনালোকে। এজোপা চব মৰি গৈছে ফুলপাহ। জনাবচোন যদি আপোনালোকে জানে কোনোবাই।
মই বনাই থৈছিলোঁ লগোৱা হোৱাই নাই এইজোপা এল'ভেৰা এইবোৰ চব বায়ে কৰি থৈ যোৱা খালি এইটোহে মই কৰিছিলোঁ ডাঙৰ কাম এটা আছে ডাঙৰ কাম মানে কি ক'ম লকডাউন যিহেতু কাম চাম কৰিব পৰা নাই ঘৰতে সোমাই থাকিব লগা হৈছে একো কাম চাম নাই যিহেতু ওচৰৰ দোকান এখনতে চিঙৰা নিমকৈ তেনেকৈ সৰুকৈ আৰু দি থাকোঁ এতিয়া তাৰে বনাওঁগৈ অথনি দেখাইছিলোঁ আপোনালোকক মটৰ কুকাৰত বইল কৰা এতিয়া চাওঁ কি পাৰোঁ ইমানো ভালকৈ বনাব নাজানো তথাপিও বনাওঁগৈ আৰু লগ পাই আছোঁ সকলো বনোৱাৰ পাছত সকলো কাম বন কৰি আজৰি চবকে ভাত পানী দি মাহঁত পথাৰৰ কঠীয়ানিৰ পৰা মাহঁত কঠীয়ানিৰ পৰাও আহিলে মই সকলোকে ভাত পানী দি আজৰি এতিয়া ব'লক চিঙৰাখিনি বনাই লওঁ এয়া মই চিঙৰা বনাব লৈছোঁ ঠিক আছে চিঙৰাখিনি বনাই লওঁ বহু অপেক্ষাৰ অন্ততে ৰেডি হৈ গ'ল চিঙৰা এতিয়া দোকানত দিবলৈ যাব লাগিব ইমান গৰম পৰিছে আজি গৰমত চুত ওলাই গৈছে চিঙৰা বনোৱা পইচা ঘটাৰ মজা ওলাই গৈছে এতিয়া যাওঁ দোকানত দিওঁগৈ বনাই হৈ গ'ল এতিয়া দোকানত দিব যাওঁ ব'লক আপোনালোককো লৈ যাওঁ দোকানলৈ পাত হৈ আজৰি এতিয়া যাওঁ দোকান দেখিছে চিঙৰা হা নহয় ভিডিঅ' এটাহে বনাইছোঁ অঁ কেনে অঁ চিঙৰা দি থৈ আহোঁ ব'লক মোৰ লগতে আপোনালোককো দোকানলৈ লৈ যাওঁ দোকান পাইছোঁহি আৰু সেই গাড়ীখনৰ ওচৰতে মানুহ এজন ৰৈ আছিলে সেইকাৰণে মই মোবাইলটো অকণমান তলতে কৰি দিলোঁ লাজ লাগে মানুহৰ আগত ভিডিঅ' বনাবলৈ যে সেইকাৰণে লাজতে মোবাইলটো মানে ওপৰত ধৰি আছিলোঁ ওপৰৰ পৰা তললৈ কৰি দিলোঁ মোবাইলটো এনেকৈ লাজ হ'লে কি ভিডিঅ' বনাবা হয় এয়া আমাৰ দোকান পাই গ'লে আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ'লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ